কাজৰ বজাৰ ভাইটিও ভাল লাগছে দেই কিন্তু পালেং বজাৰ থাকে ন আৰু মই যিহেতু যোৱা ৰবিবাৰৰ মাৰি খালোঁ কাজলগাঁও বজাৰখন সেইখিনি আমি নিশ্চয় আমাৰ হেৰি আছিলে প্ৰগ্ৰাম আছিলে ইণ্টাৰভিউৰ কাৰণে এক্সামৰ কাৰণে মই আহিবৰ কাৰণে নিশ্চয় মই আজি উপস্থিত ৰাজীৱ কুমাৰ ৰয় ফিজিকেল হেণ্ডিকেপে আৰু এনেকৈ দেখাইছোঁ এইটো বালিজনাত যাব না মঙ্গলবাৰ বালিজনাতো যাব না এইবিলাক চব চাপ্লাই বালিজনা মঙ্গলবাৰ নিশ্চয় নিশ্চয় এইটো ডিছকাউণ্ট কেনেকুৱা হয় মানে এডভাৰটাইজ যিহেতু এডভাৰটাইজ মাৰিব হৈছে নিশ্চয় আপনি মোর দ্বারা কাম শিকিব পাৰিব নিশ্চয় যিকোনো কাম লাগে আপনার আপনি শিকিব পাৰিব ইয়াত নিশ্চয় মই দুখীয়া আছো এইটো খালি এইটো প্ৰডাক্ট নহয় ইয়াৰ মাজত বহুত কেইটা প্ৰডাক্ট আছে এইটো মই তিনটা লৈহে আহিছো আৰু এটা হাজাৰ হাজাৰ প্ৰডাক্ট দাদা আৰু এটা চাওঁ পালে ভাল আছিল নিশ্চয় এইটো আপোনালোকৰে সুবিধা হ'ব মোৰ নহয় মই বিকলংগ মানুহতো বিকলংগ হিচাপে মই ব্লগ বনাই আছোঁ আৰু ব্লগত চাব দাদা অভয় পৰিবলৈ আহিছে মোৰ এছআৰ মাৰ্বল নামৰ এটা টাইলছৰ দোকান আছে মোৰ তাতে গেলে থেংক ইউ অল দ্য বেষ্ট আৰু মই মোৰ ইউটিউব চেনেল চাই হাই কাষ্টে ৱেলকাম ৰাজীৱ কুমাৰ বিকলংগ হিচাপত মই দাদাকে লগ পালোঁ অভয় পৰিবলৈ আহিছে আৰু এই চেনেলটো চাই আগুৱাই যাওক সকলো ৰাইজে ডিছকাউণ্ট হ'ব পাৰে হয়তো কাম শিকিবও পাৰে যিহেতু আমাৰ দুখীয়া মানুহ দুখীয়া হিচাপত আমি এনেকৈ চলোঁ সকলোৱে মানুহ দুখীয়াৰ কাৰণে পেটৰ কাৰণে দুই এক পইচা কামক লাখপতি হওক আমাৰ ভাল লাগে আৰু তেতিয়াহে ময়ো ভিক্ষা পাম না মই ভিক্ষাৰী মানুহে এজন থেংক ইউ অল দ্য বেষ্ট